আজি আমি ফুৰিব যাম। আমাৰ দেৱাংশীক চাওকচোন, দেৱাংশী একদম চকুত কাজল লগাইছে, নিজে নিজে আইলাইনাৰ লগাই, লিপষ্টিক লগাই, মুখখন কি কৰিছে মই মুচি দিলোঁ, তথাপিও অলপমান চিনি পোৱা হৈ আছে মুখত। এইবিলাক এই তলৰ এইবিলাক লাগিয়ে আছে, এইটো চকুতো এইবিলাক লাগিয়ে আছে তলত এনেকুৱা। ফ্ৰেণ্ডছসকল আজি অকণমান ওলাই যাওঁ বাহিৰত। আজি আমাৰ ওচৰতে শংকৰদেৱ স্কুল এখন আছে, তাতে আজি মানে পবিত্ৰ মাৰ্ঘেৰিটা আহিব, তাৰপিছত ৰমেন কলিতা অহাৰ কথা আছে, আৰু আমাৰ ইয়াৰে সমষ্টিৰ আমবাৰী সমষ্টিৰ কাউন্সিলাৰ মঞ্জুলা দেৱীও আহিব। তাৰ কাৰণে আমাৰ ইয়াৰে মানে আমাৰ চুবুৰীটোৰ যিকেইজন মানুহ আছে, মহিলা পুৰুষ যিমান আছে, আমি চব যাম তাৰমানে আজি একগোট হৈ যাম। যাই পেলাই কি ভাষণ দিয়ে কি কৰে চাম এনেকৈ মানে। তাৰ কাৰণে এতিয়া ৰেডি আৰু সকল ৰেডি হৈ বহি আছোঁ। মোৰ লগৰবিলাক আহিব এতিয়া, লগৰবিলাকক ৰখি আছোঁ, আহি আছে এতিয়া আৰু একেলগে যাম গোটেইকেইটা 5-6জনে একেলগে যাম। পিছত আকৌ ভিডিঅ' কৰিম। আহিছেই চাগে, ৰমেন কলিতা আহিছে চাগে। এতিয়া আমি যাম আৰু আমি দুই ৰেডি নমা ৰেডি কোৱা। বেছিকৈ নিয়োগ নকৰিব। দেৰ ইজ ডিফাৰেঞ্চ বিটুইন আপোনালোকে যদি আমি তথ্যৰ সন্ধানত থাকোঁ তেতিয়াহ'লে আমি ইনফৰমেশ্যন বা তথ্যৰ ভঁৰাল হ'ব পাৰোঁ, কিন্তু আমি প্ৰজ্ঞা সন্ধানী পুৰুষ হ'ব নোৱাৰোঁ। বিশিষ্ট ব্যক্তিক IAS, IPS, CSIS অফিচাৰ, বিভিন্ন ক্ষেত্ৰত সফল ব্যক্তি, তাত দুটা কথাই 3 ঘণ্টীয়া আলোচনাত দুটা কথাই হ'ল যে মাতৃভাষা অসমীয়া হ'লেও, মাতৃভাষা বড়ো হ'লেও, শিক্ষাৰ মাধ্যম অসমীয়া হ'লেও পৃথিৱীৰ কোনো শক্তিয়ে তেওঁক এজন IAS বা IPS অফিচাৰ হোৱাৰ পৰা বা যিকোনো ক্ষেত্ৰত সফল ব্যক্তি হোৱাৰ পৰা ক'ত চাব ভিডিঅ' মতা মানুহকেইটাকে উঠাইছোঁ আৰু আপোনাকো উঠাইছোঁ, আপুনি দেখোন মেইন। বঢ়িয়া ফটো উঠিছে। কিন্তু মহিলাখিনি হ'লে আমাৰ বহুত প্লাছ পইণ্ট। এতিয়া মানুহবিলাক আহিছিল যে, মানুহবিলাক গ'ল। ইয়াতে মিটিং কথা আছে, সেইখিনি কৰি লওঁ। তাৰপিছত অলপ পিছত লগ পাই আছোঁ আকৌ। এতিয়া 1:30 বাজিলে, এতিয়া ৰাখিছোঁ। ফ্ৰেণ্ডছসকল, ভাত বনোৱা হৈ গ'ল, এতিয়া খাব লাগে। 2:30 বাজিলে। এনেই নিৰামিষ বনাইছোঁ, নিৰামিষ চব্জি, দালি, এখন তৰকাৰী বনাইছোঁ আৰু কণী অমলেট কৰিছোঁ। সেনেকৈ এতিয়া খাম। ভাগৰ লাগি গৈছে, মস্ত গৰম। এতিয়া একেলগে ভাত তাত খাই অলপমান বাচন বৰ্তন ধুই ৰেষ্ট ল'ম। কি কৰি আছে চাব, দেখাওঁ ৰ'ব। কি কৰিছা ঐ ইয়াত দেখিছেনে? এইটো নলগাই, এতিয়া এইটো নলগাই, এইটো এতিয়া থৈ দিয়া। উল্টা হৈছে, ভাঙি যাব এতিয়া। ভাত খাবা নে নোখোৱা? কিয়? ভাতকেইটা দিলে হ'লে নোখোৱা? অকল বদমাচিখিনি জানো, অকল মেকআপ। কিমান ডাঙৰ হৈছা তুমি? মেকআপ যি লাগে ইমান, কিমান ডাঙৰ হৈছা? বাপৰে, এনেকুৱাও মেকআপ কৰে নেকি? এইবিলাক কিয় লগাইছ ইয়াত? আইনাখন লেতেৰা হৈ যাব। গোটেই আইনা লগাইছ দেখোন। দিয়া হ'ব দিয়া, আহা। তুমি গুড গাৰ্ল হয়নে নহয় কোৱাচোন মা? হয়নে নহয় গুড গাৰ্ল? অ' তুমি বেড গাৰ্ল। গুড গাৰ্ল। গুড গাৰ্লে এইবিলাক নলগাইতো। অ' হয় নেকি?
কি হাঁহি যামা দেৱাংশী ফ্ৰেণ্ডসকল মই এতিয়া মাছ ভাজি আছোঁ, এইফালে ভাত বহাই দিছোঁ, এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছৰ আঞ্জা কি বনাওঁ চাওঁ, যোগাৰ কৰোঁ। কি কৰিছা তুমি? ক'ত যাবা মোক কোৱাচোন, ক'ত যাবা তুমি আজি? হা হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। কালি যে ভ্লগ কৰিলোঁ দিনত, ৰাতিৰ পৰা আৰু ভ্লগ কৰা নহ'ল। আজিও দিনটো সময় নাপালোঁ, মুঠতে এইটো দুদিনৰ আৰু। যোৱাকালি আধা কৰিলোঁ ৰাতিলৈকে ভিডিঅ' বনালোঁ, তাৰপিছত আৰু সময় নহ'ল। আজি দিনটোও সময় নাই, ক'ৰবাত গৈছিলোঁ ৰাতিপুৱা। তাৰপিছত আহি আকৌ একেই কাম, ভাত বনোৱা এই কৰা। তাৰপিছত এতিয়া আকৌ আমি ফুৰিব যাব ওলাইছোঁ। মুখখন দেখাই দিয়া। এইটো কাণফুলি পিন্ধিছোঁ। ক'ত যাবা আজি? আজি ক'ত যাবা? তুমি পিন্ধিয়ে আছা। আজি ক'ত যাবা কোৱাচোন? তাই বেলেগ মানে বেলেগ ইণ্টাৰেষ্টত আছে। আজি এতিয়া যাব ওলাইছোঁ, আমি তিনিও যাওঁ। যাই পেলাই অহাৰ পিছত মই আকৌ ভিডিঅ' কৰিম। কৰিবা ফ্ৰেণ্ডসকল, ফুৰি আহি পালোঁ এইমাত্ৰ। দেৱাংশী গাড়ীত আহি থাকোঁতে টোপনিও গুচি গ'ল। তাৰপিছত এতিয়া আৰু 8:30 বাজিলে। এতিয়া আৰু ভিডিঅ' নকৰোঁ। তাৰমানে দুদিনৰ ভিডিঅ' হৈ গ'ল এইটো। দুদিনৰ পৰা যোৱাকালি কৰিছিলোঁ, যোৱাকালি কৰি আজি গোটেই দিনটো সময় নাপালোঁ কৰিব। কৰাৰ পিছত আজি আধৰুৱাখিনি মানে সমাপ্ত কৰি দিওঁ আৰু। ফ্ৰেণ্ডসকল, প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট মানে ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো আগবঢ়াই নিব ছাবস্ক্ৰাইব কৰি পেলাই। আৰু ভাল লাগিলে আপোনালোকে ক'ব, বেয়া লাগিলেও ক'ব। এতিয়া ৰাখিছোঁ, এতিয়া ভাত বনাওঁ। মই কাপোৰ চেঞ্জ কৰাই নাই, এতিয়া ভাত বনাওঁ। ৰাতিপুৱা আকৌ মিষ্টাৰৰ ডিউটি আছে। ৰাখিছোঁ, বাই বাই, চি ইউ।